Hello everyone, welcome to my channel. আশা কৰোঁ আপোনালোকে ভালেই আছে। আজি আপোনালোকৰ ওচৰত মই আৰু এটা নতুন ৰেচিপি লৈ আহিছোঁ। ৰেচিপিটো হৈছে নেমুৰ সৈতে দাইলৰ বৰ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পায় আৰু যদি ভাল পায় তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। লগতে বেল আইকনটো ক্লিক কৰি থব যাতে আপোনালোকে মোৰ ভিডিঅ'বোৰ পাই থাকে। আহকচোন আজি আমাৰ ৰেচিপিটো ষ্টাৰ্ট কৰোঁ। মচুৰ দাইলখিনি মই 2 ঘণ্টামান তিয়াই থলোঁ। এতিয়া মচুৰ দাইলখিনিত কটা জলকীয়া কেইটামান, নিমখ আধা চামুচ, হালধি আধা চামুচ, গোটা জিৰা অলপমান আজৱাইন দি পিনি এইখিনি এটা মিক্সাৰৰ পেষ্ট বনাই ল'লোঁ। বনাই লোৱাৰ পিছত গৰম তেলত বৰৰ নিচিনা অলপকৈ পেষ্টটো দি ল'লোঁ। বৰখিনি এক চাইডে ৰঙচুৱা হোৱাত মই সিটো চাইডে ৰঙচুৱা হ'বলৈ দিলোঁ। বৰখিনি যাতে দুই চাইডে ৰঙচুৱা হৈ ভালকৈ সিজি যায়। এতিয়া গোটেই বৰখিনি বনোৱাৰ পিছত মই তেলত অলপমান ক'লা সৰিয়হ, 3টামান শুকান জলকীয়া আৰু অলপমান পাঁচফোৰণ দি ল'লোঁ। ভালকৈ এইখিনি লৰাই মই 1 চামুচ হালধি দি লৰাই পিনে এতিয়া মই কাটি থোৱা বিলাহীখিনি দি ল'লোঁ। তাৰপিছত মই কটা জলকীয়া কেইটামানো বিলাহীখিনিৰ লগত মিক্স কৰি ভালকৈ লৰাই ল'লোঁ। এতিয়া মই বইল কৰা আলুখিনিও লগত দি পিনি বিলাহীখিনিৰ লগত ভালকৈ মিলাই ল'লোঁ। এইখিনি মিক্স কৰাৰ পিছত মই 2 মিনিটৰ কাৰণে ভালদৰে আলুখিনি সিজিব দিলোঁ। আলুখিনি ভালকৈ সিজি লোৱাত মই তাত ভালকৈ লৰাই পিনি গৰম পানী দি ল'লোঁ। পানীখিনি অলপ মই বেছিকৈ দিছোঁ। এতিয়া ইয়াত মই 1 চামুচ নিমখ, আধা চামুচ ধনিয়া গুড়ি আৰু গোল নেমু চেপি লৈছোঁ। এইখিনি ভালকৈ লৰাই মই অলপ দেৰি কাৰণে উতলিব দিলোঁ। উতলি থকা সময়ত মই বৰখিনি এটা এটাকৈ দি ল'লোঁ। গোটেই বৰখিনি দি লোৱাৰ পিছত মই এইখিনি ভালদৰে লৰাই ল'লোঁ। লৰাই লোৱাৰ পিছত মই অলপ দেৰি কাৰণে এইখিনি সিজিব দিলোঁ। তৰকাৰীখিনি ভালকৈ সিজি লোৱাৰ পিছত মই আধা চামুচ দৈ দি দিলোঁ। দৈখিনি ভালদৰে তৰকাৰীখিনিৰ লগত মিক্স কৰি ল'লোঁ। তাৰপিছত মই গেছটো অফ কৰি দিলোঁ। এয়া আমাৰ দাইলৰ বৰ ৰেডি।